এটা অতিকে জঘন্য ঘটনা সংঘটিত হৈছে এইবাৰ ৰাজ্যত এইবাৰ লম্পট 40 বছৰীয়া এটা লম্পটৰ কামনাৰ বলি হৈছে নিজ কন্যা 4 বছৰীয়া এগৰাকী কন্যা 4 বছৰীয়া কন্যাগৰাকীৰ সৈতে লম্পটটোৱে সংঘটিত কৰিছে অতিকে জঘন্য কাণ্ড নিজৰ কন্যা 4 বছৰীয়া কন্যাগৰাকী কামনাৰ বলি হৈছে 40 বছৰীয়া লম্পটটোৰ 40 বছৰীয়া লম্পটটোৰ নাম হৈছে মৃদুল আলী ৰঙিয়াৰ তিতাকুৰিত ঘৰ মৃদুল আলীৰ আৰু সেই মৃদুল আলীয়ে নিজ কন্যাক 4 বছৰীয়া কন্যাক ধৰ্ষণ কৰিছে শুনিলে লাজ লগা ঘিন লগা এটা ঘটনা আমি প্ৰায়ে শুনি থাকো এনে ধৰণৰ ধৰ্ষণ কাণ্ড কিন্তু এইবাৰ নিজ কন্যাক তাকো 4 বছৰীয়া নিজ কন্যাক ধৰ্ষণ কৰিছে মৃদুল আলী নামৰ লম্পটটোৱে ইতিমধ্যে মৃদুল আলীক আটক কৰা হৈছে গ্ৰেপ্তাৰ কৰা হৈছে আৰু মৃদুল আলীয়ে নিজ মুখেৰে সেই কথা স্বীকাৰ কৰিছে নিজ মুখেৰে কৈছে নিজৰ কন্যাক ধৰ্ষণ কৰাৰ কথা 4 বছৰীয়া এগৰাকী কন্যানী আপোনালোকে ভাবক কল্পনা কৰক কিমান পৰ্যায়ৰ জঘন্য হ'ব পাৰে এইটো লম্পট 40 বছৰীয়া মৃদুল আলী নামৰ লম্পটটোৱে অকপতে নিজৰ মুখেৰে স্বীকাৰ কৰিছে যে তেওঁ নিজৰ 4 বছৰীয়া কন্যাক ধৰ্ষণ কৰিছে 4 বছৰীয়া এগৰাকী কন্যা কামনাৰ বলি হৈছে এইটো লম্পট মৃদুল আলীৰ আৰু ইতিমধ্যে মৃদুল আলীক আটক কৰা হৈছে পোস্কো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে নিজ কন্যাক ধৰ্ষণ কৰাৰ পাছত ৰঙা ঘৰৰ আলহী হৈছে লম্পট মৃদুল আলী শুনিলেই ঘিন লগা এটা ঘটনা আপোনালোকে কল্পনা কৰক কিমান পাখণ্ড হ'ব পাৰে কিমান লম্পট হ'ব পাৰে মৃদুল আলী নামৰ 40 বছৰীয়া এইটো পিতৃ নিজকে পিতৃ বুলি তেখেতক পিতৃ বুলি ক'বলৈ আসলতে ঘিন লাগে কাৰণ নিজৰ কন্যাৰ ওপৰতেই নিৰ্যাতন চলাইছে লম্পট মৃদুল আলীয়ে 4 বছৰীয়া এটি কন্যানী এই কন্যানীটিক শাৰীৰিক নিৰ্যাতন চলালে ধৰ্ষণ কৰিলে লম্পট মৃদুল আলী আৰু তাৰ পাছত কোনো ভয় শংকা নোহোৱাকৈ নিজ মুখেৰে সেই কথা স্বীকাৰ কৰিছে লম্পট মৃদুল আলীৰ ভাষ্য আমাৰ হাতত আছে সেই ভাষ্য আপোনালোকে প্ৰথমে শুনি লওক কি বেয়া কাম কৰিছিল আপুনি ছোৱালীটোক মই বেয়া কাম কৰা গৈছে স্যাৰ কিমান বয়স ছোৱালীটো কিমান বয়স ছোৱালীটো শুনিলে এইটোৱে হৈছে সেইটো লম্পট যাৰ কথা কৈ আছিলো মৃদুল আলী ইয়াৰ নাম মৃদুল আলী বয়স 40 বছৰ আৰু এই 40 বছৰ বয়সত নিজ কন্যা 4 বছৰীয়া কন্যাক ধৰ্ষণ কৰিছে মৃদুল আলীয়ে অতিকে ঘিন লগা এটা ঘটনা এই লম্পট মৃদুল আলীৰ শাস্তি কি হোৱাটো বিচাৰে আপোনালোকে কমেন্ট বক্সত জনাওক এনেকুৱা ধৰণৰ পিতৃৰ কেনেকুৱা ধৰণৰ শাস্তি হোৱাটো আপুনি বিচাৰে কাৰণ নিজ 4 বছৰীয়া কন্যাক ধৰ্ষণ কৰিবলৈ কুণ্ঠাবোধ নকৰা এনেকুৱা ধৰণৰ লম্পটৰ শাস্তি অতিকে গুৰুতৰ হোৱাটো সকলোৱে কামনা কৰে কাৰণ ৰাজ্যত প্ৰায়ে ধৰ্ষণৰ ঘটনা সংঘটিত হৈ থাকে আৰু পুনৰ এবাৰ ৰঙিয়াত সংঘটিত হোৱা এই জঘন্য ধৰ্ষণ কাণ্ডই এতিয়া জুকাৰি গৈছে সমগ্ৰ ৰাজ্য